গাইস মই বিকিৰণ বৰুৱা আপোনালোকক ৰিসাইক্লিং আৰ্মিৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। যদি সৰি ভিডিঅ'টো আপোনালোকে চাই আছে তেনেহলে গম পাইছেই চাগে আমি দুৰ্গা পূজা বিশেষ এটা প্লেলিষ্ট আৰম্ভ কৰিব লৈছো আৰু যদি সৰি ভিডিঅ'টো নাই চোৱা তেনেহলে লিংক ডেসক্ৰিপচনত থাকিব চাই ল'ব য'ত মই প্ৰায় 3 মাহ কিয় ভিডিঅ' দিয়া নাছিলো তাৰ বিষয়ে আলোচনা কৰিছিলো আৰু দুৰ্গা পূজা বিশেষ এই প্লেলিষ্টৰ প্ৰথম ভিডিঅ'টোত আমি হেডফোন হোল্ডাৰ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ বাবে আমাৰ প্ৰয়োজন হ'ব মাত্ৰ দুটা বস্তু ঢকুৱা আৰু কেঁচি। আহক আমি তেনেহলে আজি হেডফোন হোল্ডাৰ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰোঁ। লেটছ ৰিসাইকেল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি নতুন সাবস্ক্ৰাইব কৰিব, কাৰণ এই চেনেলটোত আপোনালোকৰ লগত মই বিভিন্ন ধৰণৰ আৱৰ্জনাৰ পৰা বস্তু প্ৰস্তুত কৰিবলৈ শিকো আৰু শিকাবলৈ চেষ্টা কৰোঁ যাতে আপোনালোকে সেইবোৰ বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰে। টিল দেন বি ক্ৰিয়েটিভ, ষ্টে ক্ৰিয়েটিভ। জয় আই অসম। হেল্ল' গাইজ মই বিকিৰণ বৰুৱা আপোনালোকক ৰিচাইক্লিং আৰ্মিৰ অন্য এটা ভিডিঅ'লৈ হেল্ল' গাইজ মই বিকিৰণ বৰুৱা আৰু আপোনালোকক ৰিচাইক্লিং আৰ্মিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি